সন্নিকটে এইটো হঠতী জলপ্ৰপাত। ইয়ালৈ পৰ্যটকসকল আহে, কিন্তু ইয়াৰ যিটো অহা পথ সেইটো সুচল নাছিল। এই পথৰ আজি আমি আধাৰশিলা কৰিছোঁ। ইয়াৰ পিছতে অতি সোনকালে আমি আশা কৰিছোঁ 2-3 মাহৰ ভিতৰত এই পথৰ কাম প্ৰায় সম্পূৰ্ণ হ'ব, আৰু সম্পূৰ্ণ হ'লে পৰ্যটকসকলে এই জলপ্ৰপাতৰ যি প্ৰাকৃতিক সৌন্দৰ্য ইয়াত উপভোগ কৰিবলৈ আহিব পাৰিব। আৰু এইটো আমাৰ কাৰণে এটা কলিয়াবৰত বিশেষকৈ পৰ্যটনস্থলীৰ এটা সংযোজন হ'ল বুলি আমি ভাবিছোঁ। অকল এই কলিয়াবৰত বিশেষকৈ আমাৰ মহকুমাধিপতিৰ বিশেষ তৎপৰতাত আমি যোৱা 2-3 বছৰ ধৰি যথেষ্ট তেনেকুৱা পৰ্যটনৰ থলী আমি আৱিষ্কাৰ কৰিছোঁ। আৱিষ্কাৰ নহয়, মানে পুনৰ তাক তাৰ যাতায়াতৰ সুচল কৰা হৈছে, আৰু পৰ্যটনস্থলীসমূহ পৰ্যটক যাব পৰাকৈ সুব্যৱস্থা কৰা হৈছে। তাৰ ভিতৰত আমাৰ এই হঠতী জলপ্ৰপাত আছে, নীলাপানীৰ হ্ৰদ আছে। তাৰপিছতে আমাৰ ইয়াত অতি পুৰণি কামাখ্যা মন্দিৰ, হাতীমূৰা মন্দিৰকে ধৰি কাজিৰঙাৰ আশে পাশে যিবিলাক ঐতিহ্যময় ঠাই আছে, সেই ঐতিহ্যময় ঠাই বা কীৰ্তিচিহ্নসমূহৰ পৰ্যটনস্থলীলৈ যোৱা প্ৰায় ৰাস্তাসমূহ আমি এই বছৰ সংযোজন কৰিছোঁ। বিপুলধাৰীলৈ যোৱা ৰাস্তা, কামাখ্যা মন্দিৰলৈ যোৱা ৰাস্তা, হাতীমূৰালৈ যোৱা ৰাস্তা, এই আটাইবিলাক ৰাস্তা এইবাৰ অসম দৰ্শনৰ আঁচনিৰ অন্তৰ্ভুক্ত কৰি সকলো পৰ্যটনৰ থলীসমূহ উন্নীতকৰণ কৰা হৈছে। আৰু তাৰ লগতে সেই থলীসমূহত অন্যান্য জিৰণি ঘৰ বা খোৱা পানীৰ যোগান বা ৱাছৰুমৰ ব্যৱস্থা, এই আটাইবিলাক কামেই আমি এইবাৰ হাতত লৈছোঁ।